ধনী মানুহৰ কবিতা। আপুনি ধনী মানুহ, আপোনাৰ সুদৃশ্য ঘৰ, যিটো আচলতে এটা অট্টালিকা বা প্ৰাসাদ। আপোনাৰ বেংক বেলেঞ্চ, বিলাসী গাড়ী, সেইবোৰেই যথেষ্ট আপোনাৰ সেই পৰিচয়ৰ কাৰণে। প্ৰায়বোৰ ধনী মানুহৰে থকাৰ দৰে আপোনাৰো অহংকাৰ আছে। ফুটি উঠে যি আপোনাৰ গালে মুখে কথা বতৰা আৰু আদব কাইদা। খাৰা ইস্ত্ৰি নহ'লে আপুনি নিপিন্ধে কাপোৰ আৰু পলিচ নকৰা জোতা। অনেক দামী বিলাসী সম্পত্তিৰে ভৰি আছে আপোনাৰ ঘৰৰ ভিতৰ বাহিৰ। আপোনাৰ হাতত দামী ঘড়ী, দামী মোবাইল ছেট, স্বৰ্ণ অলংকাৰে ঢাকি পেলাই আপোনাৰ পত্নীৰ হাত, ডিঙি, কাণ। ধনী মানুহ বাবে আপুনি মন গ'লেই কিবা কিবি কৰি পেলাব পাৰে। দুখক কৰিব পাৰে সুখ, সঁচাক কৰিব পাৰে মিছা, অন্যায়ক ন্যায়। আইনেও ধনী মানুহবোৰ অপৰাধী সজাবলৈ অসুবিধা পায়। কিন্তু কিয় জানো আপোনাক কেতিয়াবা বৰ নিষ্কিং যেন লাগে। ফুটপাথৰ পংগু ভিক্ষাৰীটোৰ বাবে যেতিয়া আপোনাৰ হাতত খুচুৰা নাথাকে, কিতাপ এখন কিনি পঢ়িবলৈও পইচাই নোজোৰে, প্ৰতিবেশীৰ ৰথন্তৰত মাত এষাৰ দিবলৈ, মুকলি আকাশখন এবাৰ মূৰ তুলি চাবলৈ ব্যস্ততাই আপোনাক আহৰি নিদিয়ে। অট্টালিকাই পুতি পেলোৱা আপোনাৰ চহৰত নাথাকে এখনো আকাশ। ধনী মানুহ হৈও আপোনাৰ ইমান অভাৱ, ভাল নেদেখি